মোৰ একটি অসমীয়াত কয় মাছৰ বতিয়া মানুহৰ কটীয়াত যেনে জুবিন চালে যদি আপোনালোকে ভিডিঅ' কৰি মাধ্যম একটি এয়া নব চেষ্টা শুনিলানে কেমেৰামেন শুনিলে অনুভ কচু খালে বুজাই সেইটো কাৰণে নব কচু খালে খজুৱাই নব শাহু ঘৰলে নচুৱাই নব এঘৰলৈ গ'লে গৈ নব খুজে পতি কন্দুৱাই তোমাৰে ঐ মৰমত মই হলো নিৰূপায় তোমাৰে ঐ মৰমত মই হলো নিৰূপায় দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুভাগীৰথী একটি চলো একটি দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক ইমান কমিটি গানটোত এই পাঠ্যপুলৰ লগতে ফেচবুকত দিয়ে ফেচবুকত পাইলে নিজলাপত সেই নিজলাপত দিছে এতিয়া মই এই গানটো ডাঙৰ বনাইছে এই নিজলাপ বিচাৰি আছে কালি পৰে মই নিজলাই ফেলে যাম তেতিয়া তিনিটা গান কি বনাইছোঁ ন চাকৰি কৰি ৰ'ব পাঁচৰ কাৰণে কি হৈছে এই গাঁওখনৰ নাম কি পূৰ্ণিমাটি চেনি নাই নব মহলতো গাখীৰ নাই নব পূৰ্ণিমাটি চেনি নাই নব মহলতে গাখীৰ নাই নব জুবিনক দিবলৈ নব পুখুৰীতে পানী নাই তোমাৰে ঐ মৰমত মই হলো নিৰূপায় তোমাৰে ঐ মৰমত মই হলো নিৰূপায় দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই ঠাট কৰি কি গানটো ডাঙৰ বনাই আছোঁ এতিয়া নিয়াৰ ঠাট কৰি কি বয়া মোৰ সময়ত একটা অসীম বেমাৰ হৈ গ'ল মেডিকেলত ডক্টৰ ধৰিব নহয় এই ঠাট কৰিটো লিখি আছোঁ গানটো কি লিখিছে আমাৰ নবক কৈছোঁ নব মোৰে কোমল অন্তৰত নব অসীম বেমাৰে সোমালে নব মোৰে কোমল অন্তৰত নব অসীম বেমাৰে সোমালে নব মেডিকেলৰ ডক্টৰে কান্দি আছোঁ মই একদম মানে অসীম বেমাৰ মেডিকেল ডক্টৰ দিব পাৰে নব মেডিকেলৰ ডক্টৰে নব ধৰিবকে নোৱাৰে মেডিকেলৰ বাৰাণ্ডাত পৰি থাকোঁ অকলে মেডিকেলৰ বাৰাণ্ডাত পৰি থাকোঁ অকলে নব কচু খালে খজুৱাই নব শাহু ঘৰলে নচুৱাই নব এঘৰলৈ গ'লে গৈ নব খুজে পতি কন্দুৱাই তোমাৰে ঐ মৰমত মই হলো নিৰূপায় তোমাৰে ঐ মৰমত মই হলো নিৰূপায় দুভাগীৰথী কিয় বাৰু নব এইটো মাইকোন হয় আৰে দুভাগীৰথী কিয় বাৰু নব ঐ বেদনাই মোক কন্দুৱাই